মই আচলতে কোৱাৰ কাৰণে ভাষাই হেৰুৱাই পেলাইছোঁ। আজি আমাৰ এই শিমুলতাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত গাঁও এখনত দুজনীকৈ 8 বছৰীয়া ছোৱালীক 3জনকৈ 60ৰ ঊৰ্ধ্বৰ নৰপিশাসে ইহঁতক মানে ধৰ্ষণ কৰিছে। এই কাহিনীটো আমি শুনাৰ পিছত লগালগ তাৎক্ষণিকভাৱে আমি অঞ্চলটোত গ'লোঁ। অঞ্চলটোত যোৱাৰ পিছত আমি শিমুলতাপুৰ ভাৰপ্ৰাপ্ত বিষয়া IC বিষয়াক আমি অৱগত কৰালোঁ। অৱগত কৰাৰ পিছত IC বিষয়াই তাত গ'ল। যোৱাৰ পিছত ছোৱালী দুজনে ষ্টেটমেণ্ট লোৱাৰ শেষত গম পোৱা গ'ল যে সঁচাকৈ আচলতে 3টা নৰপিশাস এই ধৰ্ষণ কাৰ্যৰ লগত জড়িত হৈ আছে। মই এতিয়া এটা কথা ক'বলৈ বাধ্য হৈছোঁ যে আমাৰ ভাৰত চৰকাৰখনে ইতিমধ্যে শ্লোগান দিয়ে, বেটি পঢ়াও বেটি বাচাও, এনেকুৱা ধৰণৰ শ্লোগান দিয়ে। তো সেই শ্লোগানটোৱে জানো কোনো ধৰণৰ ফলপ্ৰসূ হৈছে? ভাৰতবৰ্ষত শ্লোগানটোৱে যাতে কোনো ধৰণৰ কাৰ্যকৰী হৈছে? এই শ্লোগানবিলাকতো কোনো ধৰণৰ কাৰ্যকৰী হৈ থকা আমি দেখা নাই। আৰু ইতিমধ্যে আপোনালোকে দেখিছে এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত বা ধৰ্ষণ কৰা ইমান এটা ডাঙৰ ঘটনা মণিপুৰত ঘটি আছে। 2জনকৈ মহিলাক উলংঘ কৰি গোটেই মানে মণিপুৰত হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত সিহঁতক উলংঘ কৰা, সিহঁতক ঘূৰাই ফুৰা আমি পৰিলক্ষিত কৰিছোঁ। আপোনালোকে হয়তো অৱগত দেখিছে। গতিকে তেনেকুৱা ধৰণৰ কাৰ্যই যাতে আমাৰ এই অসমতো গা কৰি উঠিব নোৱাৰে, তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আমি তীব্ৰভাৱে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যে সিহঁতক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। ফাঁচীৰ নিচিনা শাস্তি আচলতে সিহঁতক বিহিব লাগে, যাৰ কাৰণে এনেকুৱা শাস্তি দেখি যাতে অঞ্চলৰ কোনো মানুহে এনেকুৱা ধৰণৰ কাৰ্য আৰু দুনাই কৰাৰ কাৰণে সাহস নাপায়। এইটোৱে আমি এই প্ৰশাসনৰ ওচৰত তীব্ৰভাৱে দাবী জনাইছোঁ। আৰু এই দোষী যাতে কোনো পধ্যেই ইয়াৰ পৰা হাৰি যাব নোৱাৰে, এইটোৱে আমাৰ সিদ্ধান্ত। আৰু আমি এইটো তীব্ৰ দাবী জনাইছোঁ আপোনালোকৰ জৰিয়তে। ধন্যবাদ।